নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পল ব্লগছ গাইজ বহুত দিনৰ মূৰে ভিডিঅ' দি আছোঁ তো আজি এটা নতুন ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ বাবে মানে এইকেইদিনটো জানে বহুত গৰমৰ দিন আৰু এইফালে জুলাই মাহ চলি আছে তো আমি লগৰবিলাকে এটা প্লেন কৰিছোঁ যে আমি একলেণ্ডত যাওঁ বুলি তো আজি একলেণ্ডত যাম আৰু আপোনালোকক দেখাম আমি কিমান কি কৰিলোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আপোনালোকে তো আমি এতিয়া যাওঁ এতিয়া গাড়ীত বহিলোঁ আৰু এইফালে লগবিলাক গাড়ীখন ৰখি আছে অলপ এটা লগৰ চলি আহি আছে দেখাই আছোঁ আপোনালোকক তো গাইজ আহি পালোঁ এয়া একলেণ্ড এই চাওক মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ এয়া চাওক একলেণ্ড তো আমি এতিয়া ভিতৰলৈ সোমাওঁ আৰে গাইজ মানুহ চাওক না একবাৰ হে গাইজ পইচা চাওক পুৰা টিকেটৰ কাৰণে পুৰা মেইন লিটাৰ লৈ লৈছে পইচা পুৰা একদম এতিয়া লাইন পাতি আছোঁ চাওক এইফালে পুৰা লাইন পুৰা টিকেট কাটিবৰ কাৰণে কেনেকুৱা লাগছি বঢ়িয়া 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 ভিতৰলৈ সোমাই আছোঁ এতিয়া চাওক একবাৰ ভিতৰৰ পৰিৱেশ একদম আৰু গাইজ এতিয়া আপোনালোকক ভালদৰে একলেণ্ডখন দেখুৱাই লওঁ তাৰে পিছত আমি যি কৰিলোঁ আৰু যি মানে যিবিলাক উঠিছোঁ সেইবিলাকৰ দেখুৱাইছোঁ প্ৰথমতে আপোনালোকে একলেণ্ডখন ভালদৰে চাই লওক গাইজ কিহত উঠিছে চাওক এপল দিয়ে এই সৰজুলি এইখনত এই পানী থাকে আৰু এতিয়া 3D হাউচত আহিছোঁ তাকে চাওঁ অলপ ভিতৰৰ পৰা আৰু এইবাৰ উঠিম আমি গাড়ীত আৰু গাইজ কি কৰি আছোঁ আৰু দেখুৱাই তো গাইজ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু যদি ভাবিছে আপোনালোকে যে ই কি ভিডিঅ' দেখিলা এইবিলাক লাষ্টৰ বিলাকত মানে ভালকৈ নেদেখুৱালে কাৰণ মোৰ ফোনটো মানে ৱাটাৰপ্ৰুফ নহয় সেইবাবে মানে মই ভালদৰে পানীৰ মাজত গৈছিলোঁ কিন্তু সেইবিলাক ভিডিঅ' কৰিব নোৱাৰিলোঁ ক'ৰবাত ওপৰত গৈছিলোঁ কিবা পৰিছিলোঁ সেইবিলাক মানে ক'তোৱে ভিডিঅ' কৰিব নোৱাৰিলোঁ লাষ্টৰ সময়ত মানে লগৰ এজনক কৈছিলোঁ সি মানে গা চা ধুই আহি পেলাই সিৰ ফোনেদি আমাক মানে কৰি দিছে সেইবাবে সেইখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ মানে যিমানখিনি পাৰিলোঁ বাকী আৰু দেখুৱাব নোৱাৰোঁ কাৰণ মানে মোৰ ফোনটো ৱাটাৰপ্ৰুফ নাছিলে সেইবাবে মই তাতে ভিডিঅ' ভালদৰে কৰিব নোৱাৰিলোঁ তো আপোনালোকে বেয়া নাপাব পিছলৈ আপোনালোকে যদি সহায় কৰি থাকে পিছলৈ মই এটা কেমেৰা বা ৱাটাৰপ্ৰুফ এটা ফোন দিব চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো লাইক কৰি দিব আৰু জলদি লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই